গাইজ বহুত দিনৰ মূৰত আকৌ শ্বৰ্ট ভিডিঅ'লৈ মই আপোনালোকৰ মাজত আহিছোঁ। এতিয়া আমি মন্দিৰত যাম মানে কল এক থোক আছিল, কল এক থোক তাৰ কাৰণে আৰু মাৰ ভনীয়েকহঁতে মানে শুৱনি আৰু শাওনৰ মাহ গৈছে। আজি 2 তাৰিখ হ'লনে মাৰ 2 তাৰিখটো এনেকৈ গধূলি আমাৰ বুঢ়াগোঁসাই মন্দিৰত লৈ যাম। মোৰ লগত সৰুপ্পী যাব, সৰুপ্পী মোৰ সৰুপ্পী লৈছোঁ। এইটো মানুহে ভাবিব নাৰিকলৰ তেল, এইটো নাৰিকলৰ তেল নহয়, মই মানে ইয়াতে মিঠাতেল ভৰাই লৈছোঁ, বেলেগ বটল নাই কাৰণে। এইকেইটা কল জলো দেউতা আমাৰ দেউতা ল'ব কলকেইটা। গীতা পাঠ পঢ়া শেষ হ'ল, সেৱা চেৱা কৰিলোঁ। দেখিছে না গাইছ আমাক চন্দ্ৰবিন্দুৰ দৰে ফটা দিছে আৰু তাৰপিছত প্ৰসাদ চসাদ খাই আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব